হেল্ল' এভৰিৱান, ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এই নাৰিকলৰ চিৰাৰ ভিডিঅ'টো, আৰু এই নাৰিকলৰ চিৰা বনোৱা পদ্ধতি কেইবাটাও আছে আৰু আপোনালোকেতো জানেই, তথাপি মই আজি লৈ আনিছোঁ একেবাৰে সহজ পদ্ধতিত। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মই ভিডিঅ'টো কিদৰে বনালোঁ আপোনালোকে শেষলৈকে চাব। এতিয়া মই নাৰিকল লৈছোঁ, 2টা নাৰিকল ভালদৰে বাকলি এৰুৱাই লৈ কলাখিনি এৰুৱাই ল'লোঁ, আৰু এইদৰে ৰুকনিৰে ৰুকি গ'লোঁ। মিডিয়াম চাইজত ৰুকিছোঁ। এয়া মোৰ আটাইখিনি নাৰিকল ৰুকা শেষ হৈ গ'ল, আৰু এতিয়া মই ল'ম 2 কাপ চেনি আৰু আধা কাপ পানী। এতিয়া কেৰাহী জুইত পাতি দিছোঁ, পানীখিনি দি দিলোঁ আৰু চেনি 2 কাপ দি দিম, আৰু চেনিখিনি গলি যোৱালৈকে হেতাৰে মই ভালদৰে লাৰি থাকিম। এয়া হৈছে ৰেডি নাৰিকলখিনি দিবলৈ, আৰু মই এয়া আটাইখিনি নাৰিকল দি দিলোঁ, আৰু একেৰাহে লাৰি যাম। গেছ চিমত থৈ দিম আৰু ভালদৰে লাৰি যাম। নাৰিকলখিনি মই কমেও 30 মিনিটমান সময় ভাজিছোঁ, আৰু যিহেতু মই বেছিকৈ নাৰিকল লৈছোঁ তাৰ বাবে মোৰ বেছি সময় লাগিছে। আপোনালোকে যদি কমকৈ লয় দেন আপোনালোকৰ কম সময়ৰ ভিতৰত হৈ যাব। এইখিনি জোখটো আপোনালোকৰ নিজৰ হিচাপত ল'ব। চেনি হওক, পানী হওক বা নাৰিকল হওক, এইটো আপোনালোকৰ জোখত বনাব। এয়া দেখিছেই কেৰাহীৰ ছাইডটো অকণমান বগা বগা হৈছে, আৰু যেতিয়াই কেৰাহীৰ খচখচীয়া শব্দ এটা উঠিব দেন আপোনালোকে গম পাব যে নাৰিকলৰ চিৰাটো ৰেডি হ'বলৈ হৈছে। এয়া চাওক, মোৰ কেৰাহীৰ চাৰিওফালে অকণ অকণ বগা বগা টাইপৰ হৈছে, আৰু অকণমান টাইম ৰাখি মই গেছ অফ কৰি দিম, আৰু 5 মিনিটৰ বাবে কেৰাহীতেই ঠাণ্ডা হ'বলৈ দিম। দেখিব যে বগা বগা চিৰা ৰেডি হৈ গ'ল। এয়া চাওক, মোৰ নাৰিকলৰ চিৰা ৰেডি। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ। এয়া চাওক, অকণমান পিছতে একেবাৰে ফটফটীয়া নাৰিকলৰ চিৰা ৰেডি হৈ গ'ল। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় জনাব। থেংক ইউ।